ফ্ৰেণ্ড বহুত ভালে আছে আৰু আমিও ভালে আছো আজি ৰাতিপুৱা নহয় আৰু অলপমান পিছত দুপৰীয়াই হ'ব ধৰি লওক এই মাত্ৰ উঠিছো 10:30 উঠিছো ঘৰৰ একো কাম হোৱা নাই আৰু একো খোৱা নাই আমিও একো খোৱা নাই জাস্ট মই চাহকাপ বনাই আনিছো 1:30 খুলেম তাৰ 3টা বাজিছে শুমতে তো ৰাতিপুৱাটো 5টাত উঠিব এনেও নোৱাৰো সেইকাৰণে দেৰি হৈ গৈছে আৰু মানে কি ভাবিছো কামটো দিনটো কৰিয়ে থাকো তো অলপমান টোপনি গৈ মাইণ্ডটোক ৰিলেক্স কৰাও বহুত দৰকাৰ তো সেইটো কাৰণে পুৰা শুই লৈছো যিমান খুবৰ মন সিমান শুই লৈছো চকু মুখ গোটেই ফুলি আছে সেইটো কাৰণে এতিয়া মই চাহটো খাই মিছন কামত লাগি যাম অলপ যাওঁ ৰাতিৰ ভাতটো বহাই দিওঁ নাস্তা বনাই লওঁ খোৱা আনিছে তাই মোবাইল চাই কিবা কিবি খাই থাকে ন তেতিয়া খালি চাহ খাইছিলোঁ আৰু নাস্তা কৰা নাছিলোঁ তো এতিয়া বলক চাহটো খাই লওঁ 12টা বাজে ঘড়ীত কাম নকৰোঁ বুলি ভাবিলেও মহিলাসকলৰ কিমান কাম ঘৰ এখনত কৰিব গ'লে সেইটোৱে আৰু মই ইয়াতে ৰাতিপুৱাৰ কম্বলখন আজি ওপৰত ৰ'দত মেলি দি আহিলোঁ আৰু বিচনাখন পাৰি আছোঁ বিচনাখন পাৰি থাকোঁতে আৰাধ্যাই একেবাৰে পাৰিব দিয়া নাছিলে তো তাই কিবাকৈ মনাই মেলি বিচনাখন পাৰিলোঁ সিফালে মই কিচেনত ভাতো বনাই আছোঁ দালিটো সিজাই থৈ দিছিলোঁ কিন্তু সিজোৱা হ'ল এতিয়া তেল মাৰিলোঁ দালিটোত আজি ফুলকবি আৰু আলু ভাজিম তিতা কেৰেলা ভাজিম দালি বনাইছোঁ আৰু অকণমান মাছ আছে চাই লওঁ মাছখিনি কিৰে বনাম কচু আছে অকণমান চাই লওঁ যদি মন যায় কচুৰে বনাই দিম নহ'লে নবনাওঁ আৰু এনেকৈ খাই দিম তো ঠিক আছে তেতিয়াহ'লে আপোনালোকে মোৰ ব্লগটো চাই থাকক এতিয়া দুপৰীয়াৰ 3টা বাজিছে আৰু মোৰ ভাত বনোৱা গোটেইখিনি হ'ল এতিয়া ভাত বাঢ়ি আছোঁ ভাত খাবলৈ আৰু এনেকৈ ভাতটো খাই লওঁ অকণমান সময় ৰেষ্ট লৈ গধূলি আপোনালোকৰ লগত আৰু দেখা হৈছোঁ তেতিয়ালৈকে চাই থাকক ক'ত যাবা তুমি কৈ দিয়া ক'ত যাবা আৰাধ্যাই আজি বহুত দিগদাৰি দি আছিলে লগত শুবলগীয়া হ'ল তো তাইৰ লগত শুই থাকিলোঁ কিন্তু মই টোপনি যোৱা নাই তাই টোপনি গৈছে মই যোৱা নাই মই এনেই অলপমান ইউটিউব চাই আছিলোঁ মালিগাঁৱত বস্তু অলপমান আনিব লগা আছে তো তালৈকে যাওঁ টোপনিৰ পৰা উঠিছোঁ কিন্তু চাহ পানী একো খোৱা নাই চাহ পানী খাই থাকিলে আৰু দেৰি হৈ যাব আৰু তাই আৰাধ্যাই বাহিৰত যাবৰ কাৰণে কান্দি আছে তাইক অলপমান ওলাই লৈ যাওঁ তাই বহুত দিগদাৰি দি আছে আজি অলপমান ওলাই লৈ গ'লে তাই অলপমান ফ্ৰেছ হৈ যাব আৰু আমি অলপমান ফুৰি আহোঁ আৰু ঘৰৰ কিছুমান লাগতিয়াল বস্তু আছে সেইবিলাকো লৈ আহোঁ তো সেইটোৱে বলক তেতিয়াহ'লে যাওঁ আৰু ভাবিছোঁ বাহিৰত মিষ্টাৰে যদি কফি খুৱায় তেতিয়াহ'লে মই কোৱা নাই এতিয়ালৈকে তেওঁ হাঁহি আছে শুনি কেনে মই কোৱা নাই কিন্তু ৰাস্তাত চাওঁ কি কৰে যদি কফি খুৱাব লৈ যায় তেতিয়াহ'লে কফিটো খাই দিম বাহিৰত ঘৰত আৰু এতিয়া চাহ নবনাওঁ চাহ বনাব গ'লে বহুত দেৰি হৈ যাব আৰু এতিয়া কেইটা বাজে এতিয়া 6:30 বাজে তো বলক যাওঁ আহি পিনে আকৌ ঘৰত ৰাতি ভাতো বনাব লাগিব তো ঠিক আছে তেতিয়াহ'লে বলক যাওঁ ব'লা তুমি চেণ্ডেল পিন্ধিছা আৰাধ্যাৰ পানীৰ বটলটো লওঁ তাই ৰাস্তাত পানী খাম বুলি ক'লে দিগদাৰি হৈ যায়
চাহ খাই ওলাই মিলি মালিগাঁৱৰ মোৰ মোবাইলৰ টেম্পাৰখন লগালোঁ, কাৰণ মোৰ মোবাইলৰ টেম্পাৰখন বেয়া হৈছিলে। তো মোবাইলৰ টেম্পাৰখন লগালোঁ। এতিয়া আহিছোঁ কপাৰটিপলৈ, কপাৰটিপত গৈ আছোঁ। বলক তেতিয়াহ'লে চাই থাকক ব্লগটো। মই অলপমান বজাৰ কৰি লওঁ। প্লিজ মাইণ্ড নকৰিব, বেকগ্ৰাউণ্ডটো মাইণ্ড নকৰিব, কাৰণ মই এতিয়া কিটচেনত বহিছোঁ। কিটচেনত বহি এনেকৈ কথা পাতি আছোঁ, কাৰণ ৰুমত মিষ্টাৰ আৰু আৰাধ্যাই টিভি চাই আছে, বহুত হাল্লা হৈ আছে। তো তাতে কথা পাতিব নোৱাৰোঁ, আৰু সিফালেও চবেই আছে। মই ভাবিছোঁ কিটচেনটো বেষ্ট হ'ব কথা পাতিবৰ কাৰণে। তো সেইটোৰ কাৰণে মই কিটচেনত মাটিত বহি ল'লোঁ। তো আপোনালোকক কৈ দিওঁ, তেতিয়া আপোনালোকে দেখিছিলে ন মই ক'ত গৈছিলোঁ। আচলতে মালিগাঁও ৰেষ্ট কেম্পৰ আমি কপাৰটিপত গৈছিলোঁ। আমি একচুৱেলি মাহৰ বজাৰ কপাৰটিপৰ পৰাই কৰোঁ, প্ৰত্যেক মাহতেই কৰোঁ, তাৰ পৰাই কৰোঁ। তো আজিও গ'লোঁ অকণমান বজাৰ কৰিবৰ কাৰণে। আচলতে যোৱা মাহত আমি ধৰি লওক 18 তাৰিখ মানে বজাৰ কৰিছিলোঁ, মাহৰ বজাৰ। তো বেছি বস্তু লাগতিয়াল হৈ থকা নাই, অলপমান কিছুমান ধৰি লওক চেনি, চাহপাত আৰু তেল এইবিলাক, আৰু মানে মাহটো হিচাপত আনিলেও কি হয়, আকৌ এক্সট্ৰাকৈ লাগতিয়াল হৈ যায়। তো সেইটোৰ কাৰণে যিখিনি অলপমান কমি গৈছিলে, তো সেইখিনি আজি আকৌ লৈ আহিলোঁ। তো সেইটোৱে নেক্সট মাহত আকৌ মাহৰ বজাৰ কৰা হ'ব। কেতিয়াবা এনেকুৱা হয় মাহৰ বজাৰ 15 দিনতে শেষ হৈ যায়, আকৌ মাহটোৰ লগা হৈ যায়। কেতিয়াবা আৰু এনেকুৱা হৈ যায় মাহটোত থাকি যায় কিছুমান বস্তু, মানে 2 মাহো গুচি যায়। ধৰি লওক হালধি, নিমখ এইবিলাক বহুত দিন যায়, কিন্তু চেনি, মিঠাতেল, চাহপাত আৰু ধৰি লওক এনেকুৱা ধৰণৰ বস্তুবিলাক বেছি দিন নাযায়। মানে ধৰি লওক মাহত কেতিয়াবা 2 বাৰ আনিব লাগে, কেতিয়াবা 3 বাৰ আনিব লাগে। আৰু মিঠাতেলটো নক'ব, এজ ইউজুৱেল মিঠাতেল কিমান লাগে হিচাপ কৰিব নোৱাৰি। তো সেইটোৱে বলক মই দেখাই দিওঁ। মোৰ বেছি বস্তু লাগতিয়াল হোৱা নাছিলে, যিখিনি মোৰ প্ৰয়োজন সেইখিনিয়ে মই লৈ আহিছোঁ। আৰু মই এনেই ফুৰা হিচাপত গৈছিলোঁ। আৰাধ্যাই বহুত দিগদাৰি দি আছিলে। মই ভাবিলোঁ দোকানৰ পৰা লোৱাতকৈ, আৰু আমি তাৰ পৰাই লওঁ ন, তাতে অলপমান বাৰ্গেনিং, তাতে অলপমান ডিছকাউণ্ট দি দিয়ে দোকানতকৈ, তাতে অলপমান বেছিকৈ ডিছকাউণ্ট দি দিয়ে। আৰু ভালো, আপোনাৰ যি ইচ্ছা সেই মানে একো নোকোৱাকৈ আৰামছে ল'ব পাৰে। আৰু দোকানত গৈ ৰখিব লাগিব, বহুত মানে ভিৰ ভাড়াকা সেইকে থাকে। সেইকাৰণে আমি কপাৰটিপৰ পৰাই বজাৰ কৰোঁ। তো বলক তেতিয়াহ'লে মই দেখাই দিওঁ মই কি কিনো আনিছোঁ। কেজিৰ দালি আনিছোঁ। দালিটো ডাঙৰ চাইজৰ দালি, মানে এটা সৰু চাইজৰ দালি থাকে, এটা ডাঙৰ চাইজৰ দালি থাকে। আমি ডাঙৰ চাইজটো খাওঁ, তো মই ডাঙৰ চাইজৰ দালিটো 1 কিলোৰ এটা আনিছোঁ। কিমান দাম কি মই এইবিলাক নাজানো, স্লিপখনত চালে গম পোৱা যাব। কিন্তু এটা কথা, কপাৰটিপত বেলেগ জেগাতকৈ বা দোকানতকৈ কপাৰটিপত বহুত সস্তা আৰু ডিছকাউণ্ট দিয়ে। জাবৰ এটা লৈছোঁ, তাৰপিছত এটা কলা, এটা বগা, 2টা সৰিয়হ লৈছোঁ, আৰু এটা বেচন লৈছোঁ। বেচনৰ পেকেট এটা লৈছোঁ। চেৱৰ পেকেট আনিছোঁ, কাৰণ চেৱৈটো আমি ৰাতিপুৱা ব্ৰেকফাষ্টৰ লগত পুৰি বা ৰুটিৰ লগত চেৱৈ খাই মিষ্টাৰেও ভাল পায়, আৰাধ্যায়ো ভাল পায়, আনিছোঁ। আৰু ধৰি লওক কলা বুট, এইটো কলা বুট চেনি, এনেকৈ ধৰি লওক 5 কিলো মোৰ কাৰণে এটা টোনাৰ আনিছোঁ। গোলাপ জল শেষ হৈছিলে, তো গোলাপ জল এটা আনিছোঁ। তাৰপিছত মিষ্টাৰৰ মূৰত ঘঁহা তেল শেষ হৈছিলে, তো তেল এটা লৈছোঁ, এইটো পেৰাচুটৰ তেল। আৰু এইটো এটা জেম লৈছোঁ, ব্ৰেডৰ লগত খোৱাকৈ। কেতিয়াবা ৰাতিপুৱা ব্ৰেকফাষ্ট বনাব মন নগ'লে, তো আপুনি ব্ৰেডৰ লগত এইটো জেম খাব পাৰে। এইটো যিকোনো জেম খাব পাৰে, লৈছোঁ আৰু এটা পাৰ্টিকুলাৰ লৈছোঁ আৰু কিবা এটা। তো মই জেম এটা লৈছোঁ, আৰু ঘৰ মুচিবৰ কাৰণে ফেনাইল এটা লৈছোঁ, ফেনাইল। আৰু এনেকৈ চাহপাতৰ পেকেট এটা লৈছোঁ। সেইটোৱে আৰু হালধিৰ পেকেট, আৰু এনেকৈ মৰ্টিনৰ পেকেট, মৰ্টিন এইটো
গুড নাইট পেকেট এইটো গুড নাইটৰ এইটো দুটা লৈছোঁ তাৰপিছত আৰাধ্যাৰ কাৰণে এটা তিল তেল লৈছোঁ আৰাধ্যাৰ চুলিবোৰ বগা নিচিনা হৈ গৈছে তাইক বেবী তেল দিওঁ বেবী তেল দিলে বেবী তেলটো একো কামত দিয়া নাই চুলিবিলাক একো তাইৰ ক'লা হোৱা নাই দিন বা দিন ৰঙা ধৰণৰ হৈ গৈ আছে মই ভাবিছোঁ এটা তিল তেল লৈ লওঁ একবাৰ ট্ৰাই কৰি চাম চুলিখিনি ক'লা পৰে নে নপৰে চাই লওঁ তো সেইটোৱে আৰু কিবা আৰু আনিলে শ্বেম্পু আৰু মেচ বক্স আৰু ধূপ সেইবিলাক ৰুমত লৈ গ'ল তো সেইটোৱে আৰু বেছি বস্তু আনা নাই এইখিনিয়ে আনিছোঁ একচুৱেলি এইখিনি দৰকাৰ আছিলে এইখিনিয়ে আনিছোঁ আমি মাহৰ বস্তু মাহতে আনো এই হাফ ডে হ'ল মানে 15 দিনমান হ'ল মাহৰ বস্তু আনা আগৰখিনি এইখিনি আগৰবোৰ আছে এইখিনি ফিনিছ হৈছিলে তো সেইটো কাৰণে এইখিনি লৈ আহিলোঁ আৰু সেইটোৱে ঠিক আছে মই মোৰ আজিৰ ব্লগটো ইয়াতে সামৰোঁ আপোনালোকক লগ পাম নেক্সট এটা ব্লগত আৰু যদি মোৰ ব্লগটো ভাল লাগিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'টো লাইক কৰিব আৰু এনেদৰে মোৰ ব্লগ চাই থাকিব তেতিয়াহ'লে আজিৰ কাৰণে টাটা বাই বাই গুড